আপুনি কলিযুগত মালিনী নামতে প্ৰসিদ্ধ হ'ব বুলি। আমি দুটা অকণমান বালিচৰ নামি আহিলোঁ তললৈ নদীখনলৈ। তাৰপিছত এই নদীখন নামি আহি দুটা এতিয়া ৰখিলোঁ, ইয়াত ফটো অলপ মাৰি ল'লোঁ। ফটোখিনি আপুনি দেখিও খাম বাৰু, ছাইডত দেখি ভাই আজি বতৰ চাওক কেনেকুৱা একদম গোবা গোবা কৰিছে আজি যাম এতিয়া এটা ৰাইডত। নমস্কাৰ, মই পদ্ম, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পদ্মজ ব্লগ। আৰু আজি অলপ কথা কোৱা ষ্টাইল সলনি কৰিছোঁ। আৰু আজি মই ক'ত যাম নাজানো, কিন্তু যাম ভাল জেগাত, আপোনালোকক দেখুৱাম ভাল জেগাডোখৰ। আৰু এটা কথা, মোৰ চেনেলটো যিটো আছিলে পদ্মজ ব্লগ, মই পদ্মজ ব্লগৰ ঠাইত পদ্মজ ব্লগ চৰাইদেউ কৰিব ল'লোঁ। কাৰণ পদ্মজ ব্লগ মাৰিলে মানে সেই বেলেগ এটা চেনেল আহে, বাহিৰৰ চেনেল এটা আহে, বাহিৰৰ ৰাজ্যৰ চেনেল। সেইকাৰণে মই পদ্মজ ব্লগ চৰাইদেউ কৰি দিলোঁ। এতিয়া যাতে চাৰ্চ কৰিলে মোৰ নামটো আহি যায়, মানে পটককৈ এতিয়া ভিডিঅ'টো মোৰ নামটো আহি যাব, তাত মোৰ ভিডিঅ'খিনি দেখি পাব। আৰু লগত যাব এজন, দুজনে যাম লগ ধৰিছিলোঁ, কিন্তু বাকীকেইজন নাযায়, সিহঁতৰ লাইচেঞ্চ নাই এনেকৈ। এতিয়া আমি দুজন যাম, মোৰ বন্ধু অংকুৰ যাব আৰু মই যাম। আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়া মই গাটো ধুই লওঁ, গাটো ধুই আকৌ লগ পাই আছোঁ। মই এইখন লৈ যাম 125, বাইকখনৰ কোনো নাম দিয়া নাই, মানে NS ডাইৰেক্ট। আপোনালোকে কিবা যদি নাম দিব বিচাৰে কমেণ্ট কৰি দিব, কি নাম দিয়ে তাৰপিছত চিলেক্ট কৰিম। আপোনালোকে কিন্তু কমেণ্ট কৰিব বাইকখনৰ নামটো কি দিওঁ, এতিয়ালৈকে দিয়া নাই। ওলাই ল'লোঁ ধুনীয়াকৈ, গা চা ধুই এতিয়া যাবলৈ লৈছোঁ। লগতো ঘৰলৈ যাব লাগিব, এতিয়া লৈ আহিব গ'ল, তাক লৈ পিনি আকৌ বাহিৰলৈ যাম। চাই থাকিব ভিডিঅ'টো আপোনালোকে শেষলৈকে। আৰু ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আমি ঘৰৰ পৰা ওলাওঁতে অকণমান টাইম হ'ল, খালি এতিয়া সময় হৈছে এবাৰ 11:30 বাজিলে। এতিয়া আমি মানে ওলাইছোঁহে পোনে, অকণমান অসুবিধাৰ কাৰণে আমি যাব নোৱাৰিলোঁ। দুজন এতিয়া গৈ আছোঁ, কিমান টাইমৰ পাওঁ কি দেখাব পাৰোঁ নাজানো, কিন্তু ভিডিঅ'টো চাই থাকিব আপোনালোকে। যাম বুলি কৈছিলোঁ য'লৈ, এতিয়া মই গৈ আছোঁ আমি বগীবিল, তাৰপিছত আৰু মালিনী থান, সেইডোখৰ যাম এতিয়া আমি। আপোনালোকে ভিডিঅ'টো চাই থাকিব আগলৈকে। আৰু এতিয়া আপোনালোকৰ ভাল ভিডিঅ' আহি থাকিব নতুন। এতিয়া গৈ আছোঁ মটৰ ব্লগিং, এনেকুৱা লাগিব কিন্তু নাজানো কিন্তু কি হয়। আপোনালোকে চাই থাকিব ভিডিঅ'টো। আজি সন্ধিয়া হ'বগৈ পাৰে আমাৰ মানে, যিটো আমাৰ অকণমান দেৰিয়ে হ'ল, 11:30-12 বাজিবলৈ হ'ল সময়টো। 30 কিলোমিটাৰমান আহি গ'লোঁ। এতিয়া অলপ গৈ আছোঁ ৰাজগড়, এইটো নাওজান পালোহি। গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন, ৰ'দৰে ৰং সাঁতুৰি পাৰি হ'বলে যে মন। যাত্ৰা হেঁপাহিছিলা সাগৰ সমান, যাত্ৰা অকমানি পৃথিৱীৰ অকমান, যাত্ৰা গুৱাহাটী ইটানগৰ 187 কিলোমিটাৰ প্ৰৱেশ তেনেকৈ আছে। ফাইনেলি আহি পাই গ'লোঁ বগীবিল। এতিয়া আমি বগীবিলত আছোঁ ওপৰত, কথা পাতি আছে কালি নাজানো। আমি এতিয়া চাওক না, দিছ ইজ বগীবিল। পেপাৰ এটা আছিলে বগীবিল অহা, আজি পূৰণ হৈ গ'ল দেই। বহুত দিন অহাই নাই, মানে মাহেঁতি আহিছিলে কিন্তু মই অহা নাই। চাওক না কেনেকুৱা ভিউ, ব্ৰহ্মপুত্ৰ বালিচৰ এইখিনি পানী এটা সুঁতিতে গৈ আছে, এইখিনি বাকী কিন্তু ফালে এটা সুঁতিত গৈ আছে, এইখিনি গোটেই বালিচৰ। যেতিয়া মই ইয়াত মানে আহিম বুলি কৈছিলোঁ বগীবিললৈ, তেতিয়া মোৰ পৰীক্ষা চলি আছিলে, মানে আহিব নোৱাৰিলোঁ। ভণ্টিহঁতৰ স্কুলৰ পৰা আহিছিলে ইয়ালৈ। তাৰপিছত আৰু মই মানে তেতিয়া ভণ্টিহঁতৰ লগত মাহঁতি আহিলে, কিন্তু মই আহিব নোৱাৰিলোঁ। আজি ফাইনেলি আহি পালোঁ। এতিয়া ভাল লাগিছে জেগাডোখৰ ইমান। এতিয়া ইয়াৰ পৰা যাম আমি মালিনী থান। ইয়াৰ পৰা কেই কিলোমিটাৰ, ইয়াৰ পৰা কিমান কিলোমিটাৰ নাজানো, ইয়াৰ পৰা গৈ আছোঁ। আপোনালোকক দেখুৱাই থাকিম, ভিডিঅ' চাই থাকিব এখনে। কিন্তু গাড়ীৰ স্পীডটো কিন্তু কম নহয়, বহুত আছে গাড়ীৰ স্পীড। গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন, ৰ'দৰে ৰং সাঁতুৰি পাৰি হ'বলে যে মন। যাত্ৰা হেঁপাহিছিলা সাগৰ সমান, যাত্ৰা চিলাপথাৰ ৰেলৱে ষ্টেচন। এতিয়া আমি আছোঁ চিলাপথাৰত।
ৰাস্তা কিন্তু বেয়া খাৰাপ ৰাস্তা। আপোনালোকে যদি মালিনী থান আহে পোনে প্ৰথমত দেখিব এখন মালিনী থান হোটেল আছে, মালিনী থান হোটেল, মালিনী থান ইয়াত খাব পাৰিব। আৰু এইফালে দোকান আছে বহুত। আৰু এইবাৰ মেলা পাতিছে মানে এখন মেলা আপোনাৰ কেতিয়া আছে 8 জানুৱাৰী 17 জানুৱাৰীত মেলা আছে। 8 জানুৱাৰীৰ পৰা 17 জানুৱাৰীলৈকে হ'ব। আৰু ইয়াত আগলৈ আহি ধৰক পাৰ্ক কৰিব পাৰিব। ইয়াত দেখিছে টিকেট কাউণ্টাৰটো টিকেট কাটিব পাৰিব আপোনালোকে। আছে মালিনী থানৰ মুখ্য গেটখন আৰু ইয়াত আপোনালোকে এই চিকিউৰিটি গাৰ্ডৰ টিকেটটো দেখুৱাই ভিতৰত সোমাব পাৰিব। বলক নে ভিতৰলৈ আমি এতিয়া সোমাই যাওঁ। মালিনী থান আৰু এতিয়া ভিতৰত সোমাইছোঁ। জেগাত এনেকুৱা পৰিৱেশটো আমি দুটা গৈ আছোঁ এতিয়া। ভিতৰত দেখুৱাওঁ পিছত অলপ পিছত দেখুৱাই আছোঁ আপোনালোকক। এয়া চাফাই কাম চলি আছে। এইটোত যাব পাৰে আমি এইটোতে যাওঁ। আমি মালিনী থানলৈ আহি মুখ্য মন্দিৰটোত প্ৰৱেশ কৰিলোঁ। আৰু এই মুখ্য মন্দিৰটো প্ৰৱেশ কৰি ইয়াৰ পূজাৰী বিষয়ে জানক আমি ইয়াৰ বিষয়ে জানিব বিচাৰিছোঁ কিছু কথা। ইয়াত কিয় মন্দিৰ স্থাপন হ'ল আৰু কাৰ আৰাধনা কৰা হয় বিষয়ে আপুনি ইয়াৰ বিষয়ে অলপমান কৈ দিয়ক। কিবা জানিব বিচাৰে। মন্দিৰটো দ্বাপৰ যুগৰ পৰা মহাভাৰত কালৰ পৰা জড়িত। এইটো ভগৱান কৃষ্ণই যেতিয়া ৰুক্মিণীক হৰণ কৰি পেলাই আনিছে তেতিয়া ইয়াত ৰুক্মিণীক লৈ পেলাই ভগৱান কৃষ্ণই জিৰণি লৈছিলে। ওপৰত আকাশীগংগা আছে, তাত আকাশীগংগাত গৈ পেলাই স্নান কৰিছিলে। তাৰ পাছত ইয়াত এইটো অলপ বিবাদিত আছিলে। ৰুক্মিণীৰ ককাইদেৱে শিশুপালৰ লগত বিয়াৰ কথা পাতিছিলে ৰুক্মিণীৰ কাৰণে। সেইকাৰণে এইটো বিবাদিত বিয়া হোৱাৰ কাৰণে চবেই দেৱী দেৱতাই এইটো বিবাহটো ভালে কুশলে সম্পন্ন কৰাবলৈ নিজৰ প্ৰয়াস দিছিলে। এইটো প্ৰয়াসৰ মাজতে ভগৱান শংকৰজী আৰু মা পাৰ্বতী এইটো পাহাৰতে আহি পেলাই বাঁহ পাতি থৈছিলে। তেতিয়া মা পাৰ্বতীয়ে নিজৰ ৰূপ পৰিৱৰ্তন কৰি পেলাই মালি ছোৱালীৰ ৰূপত আহি পেলাই পুষ্পমালা ভগৱান কৃষ্ণ আৰু ৰুক্মিণীক অৰ্পণ কৰিলে। আজি আপুনি যোন স্থানটো দেখি আছে এইটো মালিনী স্থান। ইয়াতে ভগৱান কৃষ্ণ আৰু ৰুক্মিণীৰ গন্ধৰ্ব বিবাহ স্বয়ম্বৰ কৰ্মটো ইয়াত পতা গ'ল। তাৰ পাছত ভগৱান কৃষ্ণই জানিলে যে এইটো মা পাৰ্বতী হয়, মালি ছোৱালী নহয়। তাৰ পাছত ভগৱান কৃষ্ণই আশীৰ্বাদ দিলে যে আপুনি কলিযুগত মালিনী নামতে প্ৰসিদ্ধ হ'ব বুলি। তাৰ পাছত নামটো হ'ল মালিনী। আৰু যেনেকৈ দ্বাপৰ যুগৰ সেইটো কাহিনী, দ্বাপৰ যুগৰ পৰা ভগৱান কৃষ্ণ ইয়াত আহি পেলাই বহিছিলে। এইটো চবেই তেতিয়াৰ যি জেনেৰেশ্যন আছিলে মান্যতা আছিলে এইটো স্থানৰ। তাৰ পাছত ৰাজা মহাৰাজাৰ জমানা আহিলে। তেতিয়া অসমৰে চুতীয়া বংশৰ ৰাজা লক্ষ্মীনাৰায়ণে এইটো শিল যোনটো আপুনি পিছফালেও দেখি আছে অৱশেষো আছে। আৰু মূৰ্তিটো এইটো তেতিয়াই বনাইছিলে। এইটো 1500 পৰা 1200 চেঞ্চুৰীৰ ভিতৰত ৰাজা লক্ষ্মীনাৰায়ণে নিৰ্মাণ কৰিছিলে ভব্য মন্দিৰ শিলত। এইটো কালান্তৰত ভূমিকম্প প্ৰভাৱিত ক্ষেত্ৰ হোৱাৰ কাৰণে এইটো ক্ষয় গ'ল, পাহাৰে পুতি দিলে। তাৰ পাছত আমাৰ ভাৰত স্বাধীন হোৱাৰ পাছত আৰ্মি ইউনিট আৰু বিভিন্ন আমাৰ অফিচিয়েল বোৰ ইয়াত আহিলে। তাৰ পাছত মায়ে স্বপ্নত দিলে যে মই ইয়াত পঢ়ি আছোঁ, মোক উদ্ধাৰ কৰক। তেতিয়া আহি পেলাই ছাৰ্ভে কৰা গ'ল, অৱশেষ আৰু মূৰ্তি চব পাই গ'ল ইয়াৰ পৰা। আকৌ মাটিৰ তলৰ পৰা ওলাই পেলাই পুনৰ স্থাপিত কৰা গ'ল। এইটো ভাৰত স্বাধীন হোৱাৰ পাছৰ কথা, 52ৰ পাছৰ কথা। প্ৰায় এইটো মানে কিমান বছৰ হ'লে মন্দিৰটো স্থাপন হোৱা? এইটো প্ৰায় এনেতো যোনে ৰাজাই বনাইছিলে সেইটো 1500 চেঞ্চুৰীৰ আগৰ কথা। এইটো লিপিবদ্ধ নাই, লক্ষ্মীনাৰায়ণৰ কাৰ্যকালতে এইটো নিৰ্মাণ কৰা হৈছিলে। তাৰ পাছত যেনেকৈ সৰু সজাই একটা মন্দিৰ বনাই পেলাই ইয়াত পূজা অৰ্চনা নিত্য নৈমিত্তিকভাৱে হৈ আছিলে। এতিয়া নতুন ৰূপত আপুনি যোনটো মন্দিৰ দেখি আছে এইটো 2020ত নতুনকৈ নিৰ্মাণ কৰা গ'ল। এইটো আপুনি দেখে মূৰ্তিটো ইয়াত যিমান আছে চব পুৰাণা। ইয়াত এইটো দ্বাপৰ যুগৰ যোন ভীষ্মক নগৰ আজি শদিয়াৰ পৰা অলপ ওপৰত আছে, তাৰ পৰা দ্বাৰিকালৈকে যোনটো এটা ৰাস্তা আছিলে সেইটো মাৰ্গদি গৈছিলে ভগৱান কৃষ্ণই। এইকাৰণে এইটো এখনি আমাৰ ঐতিহাসিক পৰম্পৰাগত ধাৰ্মিক স্থল। ইয়াত মানুহ পেলাই বাহিৰৰ পৰাও অসমৰতো আহে, তাৰ বাহিৰে অন্য ৰাজ্যৰ পৰাও ইয়াত মানুহবিলাক সমাৱেশ হয়। প্ৰায় মানে বেছিকৈ সমাৱেশ কোনটো সময়ত দেখা যায়? ইয়াত এইটো ডিচেম্বৰ আৰু জানুৱাৰী ফেব্ৰুৱাৰী ইয়াত। আৰু তাৰ পাছত চৈত্ৰ নৱৰাত্ৰি যোনটো বাসন্তী পূজা কৰে অসমীয়াত, তেতিয়া ইয়াত মেলাও পাতে। এই বছৰৰ পৰা নতুনকৈ ইয়াত মাঘ মেলাটো পাতিবলৈ ষ্টাৰ্ট কৰিছে। এইটো জানুৱাৰীত আপোনাৰ
8 তাৰিখ পৰা ষ্টাৰ্ট হ'ব এইটো নতুনকৈ এই বছৰৰ পৰা বতৰ বিয়া হোৱাৰ কাৰণে এইটো চৈত মাহৰ মেলাটো সৰু হৈ যায় পূজা পাঠৰ হিচাপে চলি থাকিব কিন্তু এইটো ডাঙৰকৈ মেলাটো এতিয়া নতুনকৈ পাতিবলৈ ষ্টাৰ্ট দিছে আৰু ইয়াত মানে কি বেছি মূৰ্তি কি আছে মা দুৰ্গা মা দুৰ্গা এইটো পাৰ্বতী কেনেকৈ দুৰ্গা হ'ল বুলি ক'লে মা পাৰ্বতী লক্ষী আৰু সৰস্বতীৰ পৰা নৱদুৰ্গা হয় এইটো যোনটো মূৰ্তি আছে এইটো মা দুৰ্গাৰেই হয় 10 পূজা 10 হাত আৰু মহিষাসুৰ মৰ্দিনী দুৰ্গা ইয়াত বলি পূজা নহয় এইটো সাত্বিক বৈদিক বিধানতে ইয়াত পূজা পাঠ হয় এনেকৈ আৰু ধন্যবাদ কোৱাৰ বাবে গম পালে আপোনালোকে এতিয়া আপোনালোকৰ ইয়াৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব ভিডিঅ'টো এইটো মুখ্য মন্দিৰ সন্মুখত থকা শিৱলিংগ আছে আৰু আমি এইডোখৰ ইয়াত সেৱা কৰি লৈছিলোঁ মালিনী থান আৰ্ক'লজি কমপ্লেক্স এফালে যাব লাগিব তাৰপিছত ইয়াত চাওক না ভিউটো কেনেকুৱা মজা ভিউ চাওক না এইটোৱে মন্দিৰটো মুখ্য মন্দিৰটো বাহিৰৰ পৰা দেখুৱাইছোঁ আপোনালোকক আগে গৈ আছেই আপোনালোকৰ এবাৰ আহিব কেনেকুৱা এটা পৰিৱেশ এতিয়া ওপৰলৈ আহিলোঁ ওপৰলৈ আহি একবাৰ ৰুক্মিণী মন্দিৰৰ ওপৰত আছোঁহি আৰু ইয়াত আহি ড্ৰেছ চব চেঞ্জ কৰিছোঁ গোটেই ঘামি শেষ মানে ইমান ওখ পৰা তললৈ ওপৰৰ পৰা তললৈকে তলৰ পৰা ওপৰলৈকে উঠিলে ভাগৰ লাগি যাব কিন্তু এতিয়া ওপৰৰ পৰা তলৰ পৰা ওপৰলৈকে উঠিলোঁ গোটেই গম পাই গৈছোঁ তললৈ নামোতে কি হয় অৱস্থা নাজানো এইফালে মোৰ পিছফালে আছে এইটো ৰুক্মিণী মন্দিৰ আৰু এতিয়া আমি বহিছোঁ অকণমান জিৰণি চোৱা এটাৰ ওপৰত এইটো বহি আছে তাৰপিছত এইটো পাহাৰ চাবলৈ ভিউ চাওক না কেনেকুৱা এটা আল্টি ভিউ এইটো হয় ৰুক্মিণী মন্দিৰ আপোনালোকক দেখুৱাম এইটো হৈছে ৰুক্মিণী মন্দিৰ আৰু ওপৰলৈ বহুত ওপৰলৈ উঠিব লাগিব পাহাৰ চক নাই এনেকৈ উঠি আপোনালোকে এইটো আহিব লাগিব এইটো ৰুক্মিণী মন্দিৰ এইটো কি লিখা আছে এনেকৈ আৰু ইয়াৰ পৰা এতিয়া যাওঁগৈ ইয়াতে কৈছা তলতে চাকিটাই জ্বলাই আনিলোঁ মালিনী থানৰ ওপৰৰ পৰা তলৰ পৰা ওপৰলৈ উঠিলে মানে ওপৰলৈ আহি ৰুক্মিণী মন্দিৰত আপোনালোকে দোকান দেখি পাব ওপৰত আহি বাইদেউহঁতৰ পৰা ল'ব বস্তু মই এতিয়া ষ্ট্ৰিং এটা লৈ লৈছোঁ ইয়াৰ পৰা তাৰপিছত আৰু ইয়াত আছে প্ৰায় বহুতখন দোকান আপোনালোকে পাব ষ্ট্ৰিং ঠাণ্ডা বহুত পাব মানে ওপৰৰ পৰা তলৰ পৰা উঠিলে গৰম লাগিব ন আপোনালোকে ওপৰত পাই যাব বাইদেউহঁতৰ পৰা কিনি ল'ব আমি এতিয়া মন্দিৰটোৰ পৰা ওলাই দিওঁ তললৈ নামি আহিলোঁ আৰু ইয়াতে আমি এখন নগা এখন চিৰিটোত গৈছোঁ এইটো তাৰপিছত আৰু এইটো এটা চিৰি আছে এইটো যদি বৰষুণ চৰষুণ হ'লে এইটো যাব পাৰে তাৰপিছত এইটো হ'লে বৰষুণ হ'লে পিছল হ'ব পাৰে এইটো সেইকাৰণে সেইটো দিছে চাগে আৰু গেটত এইখিনি ৱালত আঁকি থৈছে ধুনীয়া পেইণ্টিং এখন চাওক না কি ধুনীয়া পাৰ্ক এখন পেইণ্টিং চাওক না কেনেকুৱা ধুনীয়া মালিনী থানৰ পৰা বেছি দূৰ নহয় আমি তাৰপৰা 4-5 কিলোমিটাৰ হ'ব আমি তাৰ লিকাবালিলৈ আহিলোঁ লিকাবালি মানে দলংখন চাওক নাই দলংখন ভাগি থাকিলে মানে এইফালে দলং এইডোখৰ এতিয়া পিছবেলাখন অকণমান ভালকৈ দেখিব পাৰি এইটো দলংখন ভাগি থাকিলে ওপৰত যাব নোৱাৰে চাগে অলপ উঠিছে মানুহ দেখিছোঁ আৰু কাম লাগি আছে নতুন দলং বনাই আছে ইয়াত ধুনীয়াকৈ আৰু আমাৰ বাইকখন আগত থৈ দিছোঁ আৰু এতিয়া আমি যাম এইফালে পিকনিক খাই আছে আপোনালোকক দেখুৱামগৈ এইফালে গৈ পিনি চাই থাকিব ভিডিঅ'টো কেনেকুৱা ধুনীয়া প্লেচ কিন্তু এতিয়া আজি মানে দলংখন উঠিব নোৱাৰিলোঁ বেয়া লাগিছে মনটো আমি এতিয়া অকণমান বালিচৰত নামি আহিলোঁ তললৈ নদীখনলৈ তাৰপিছত এই নদীখন নামি আহি দুয়োটা এতিয়া ৰখিলোঁ ইয়াত ফটো অলপ মাৰি ল'লোঁ ফটোখিনি আপুনি দেখি খুৱাম বাৰু ছাইডত দেখুৱাই আছোঁ ফটো কেনেকুৱা লাগিছে চাব আৰু আপোনালোকো আহিব পাৰিব ইমান ধুনীয়া জেগা আৰু ইয়াত চাওক পিকনিক প্লেচ কেনেকুৱা পিকনিক কৰি আছে হেৰি চাওক না ইমান ধুনীয়া আৰু ইয়াৰ পৰা আমি মানে ইয়াৰ পৰা বিদায় ল'ম ইয়াৰ পৰা আপোনালোকক বগীবিলত অকণমান আন্ধাৰ হ'বগৈ বগীবিলত দেখুৱামগৈ বগীবিলত সন্ধিয়া টাইমটো অকণমান দেখুৱাই পিনি আৰু ভিডিঅ'টো সমাপ্ত কৰিম কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ গৈছে মানে আপোনালোক 3টা জেগা দেখুৱালোঁ আপোনালোকে ইমান কষ্ট কৰিছোঁ আপোনালোকৰ কাৰণে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ' ইমান কষ্ট কৰিছোঁ আপোনালোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলো বন্ধুকে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আপোনালোকে তেনেহ'লে বলক আৰু আমি বগীবিলত আহি দলঙৰ পৰা ৰখি দিলোঁ বগীবিলত দলঙৰ পৰা অকণ ৰখি দিলোঁ আৰু আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ বগীবিলৰ ভিউটো এনেকুৱা এটা ভিউ চাওক আপোনালোকে এইফালে পিছফালে এইটো চাওক এইটো ভিউ এটা এনেকুৱা ভিউ আৰু এইফালে ব্ৰহ্মপুত্ৰখন আৰু দেখি নাপাব এইখন এইবোৰ লাইট চাই উলিয়াইছে অকণমান তাৰপিছত আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আজি আৰু এটা নেক্সট ধামাকাবোৰ ভিডিঅ' আহি আছে মই এটা আৰু দীঘলীয়া যাত্ৰা এটা আছে ৰাইড আজি এইটোতো ইমান বেছি 100-150 কিলোমিটাৰ ৰাইড হ'ব আৰু এটা নেক্সট ৰাইড আহি আছে